ইউটিউব ফেমিলি, আপোনালোকৰ কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল, ময়ো ভালে আছোঁ। আজি ফুৰিবলৈ আহিছোঁ, আপোনালোকে সুন্দৰ ভিউটো উপভোগ কৰক, ময়ো চাই যাওঁ, তাৰ লগতে আপোনালোককো দেখুৱাই যাওঁ। তাৰমানে মই ঘৰলৈ আহিছিলোঁ, ঘৰলৈ আহি ফুৰিব আহিছোঁ। চাই থাককচোন কেনেকুৱা লাগিছে, চাহপাতৰ বাগান, ধুনীয়া ধুনীয়া ৰঙা ৰঙা ফুল ফুলি আছে। তাকেহে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ আৰু ময়ো চাওঁ। চাই কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। জেগাডোখৰলৈ আহিলোঁ। এই জেগাডোখৰৰ নাম হ'ল ৰজাগাঁও। আপোনাৰ এয়া কামপুৰৰ পৰা সোমাই আহিব লাগে, চিধা ৰাস্তাটো পালে আপোনালোকে দেখা পাব দেই। আজি আমি ফুৰিবলৈ আহিছোঁ আমাৰ জেঠাইহঁতৰ ঘৰলৈ। চাহপাতৰ বাগৰ মাজে মাজে আহিছোঁ। চাওকচোন, দেখিবলৈ ভিউটো কি সুন্দৰ, কেনেকুৱা লাগিছে। এয়া মোৰ ভাইটি হয়, সৰু ভাইটি। সেইজন মোৰ মানুহজন হয়, আৰু এজন আছে সেইটো ৰাস্তাৰ সিপাৰে। কি কৰি আছে চাওকচোন, চাওক কেনেকুৱা লাগিছে ঠাইখিনি। ক'বচোন দেই ভিউটো কেনেকুৱা লাগিছে আপোনালোকে দেখা পায়। মাছ চাই পেলাই আমি গৈ পামগৈ, এটা দেখুৱাম সুন্দৰ পৰিৱেশৰ মন্দিৰ। তাতে গৈ দেখা পাব দেই। চাই থাকিবচোন সকল, চাই থাকক আপোনালোকে। এয়া হ'ল মন্দিৰৰ গেটখন। আমি আহিছোঁ মাধৱপাৰা। কি সুন্দৰ, ধুনীয়া লাগিছে দেই। এইটো বান্দৰ, দেখিছে কি ধুনীয়া। এইফালে দুগৰাকী আছে, চাওক সিংহ, কি সুন্দৰ। এই ওপৰেদি উঠি যায়, এইটো পাথৰ ওপৰলৈ উঠি যায়। এই দেখিছে কি সুন্দৰ, এইটোদি উঠি যায়। এই ডাঙৰ ডাঙৰ পাথৰ এইবোৰ। আপোনালোকে কি ডাঙৰ ডাঙৰ পাথৰ দেখিছে। এইবোৰ ডাঙৰ ডাঙৰ পাথৰ। কি সুন্দৰ ভিউ, আপোনালোকে চাই থাকক, উপভোগ কৰক। এই আমি ভাইটিৰ লগত আহি আছোঁ। এই আমাৰ ভাইটিৰ লগত আহি আছে আমি ধুনীয়াকৈ। এই মোৰ ভাইটি হয়। এই আমি এতিয়া পাথৰত যাম আমি দুইটাই ধুনীয়াকৈ। এইটো পাথৰ দেখিছে আপোনালোকে, এইটো পাথৰ কিমান ডাঙৰ চাওকচোন। পাথৰটো এইবোৰ হ'ল জিন্দা পাথৰ, গম পাইছে। এইবোৰ হ'ল জিন্দা পাথৰ, যুগান্ত। 100 বাৰ মৰিলেও পাথৰটো পাথৰ হৈয়ে ৰৈ যাব, চাওকচোন। আৰু সেইফালে কি সুন্দৰ সুন্দৰ পৰিৱেশ আছে। আপোনালোকে, মোৰ হ'লে বিৰাট ভাল লাগিছে দেই। আপোনালোকে আহিব, উপভোগ কৰিব কিন্তু নিশ্চয়।